সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। সৰু ল'ৰা ছোৱালীবিলাকে যে চবেই একেই কাম কৰে, চবেই সৰু ল'ৰা ছোৱালী চব একেই হয় কিয়? কিয়নো আমি ডাঙৰ হ'লে আমি বেলেগ বেলেগ হৈ যাওঁ। কিয় আমি সৰুতে সকলোবিলাক কৰা সৰু ল'ৰা ছোৱালীয়ে কৰা কামবিলাক যেতিয়া একেই কৰোঁ, কিন্তু ডাঙৰ হ'লে আমি কিয় বেলেগ বেলেগ হওঁ? কেতিয়াবা বাৰু কথাটো এবাৰ ভাবি চাইছেনে? এতিয়াও যদি আপুনি সৰু ল'ৰা ছোৱালীয়ে কিবা এটা কৰে, তেতিয়া মানুহে কোৱা শুনে চাগে নিশ্চয়, সৰু ল'ৰা ছোৱালীহে কৰিবই দেচোন। কিয়নো আমি ডাঙৰ হ'লে একেই কাম নকৰোঁ? সেই কথাটো জানো আহক আজি। আমাৰ চাইকলজিত আমাৰ মানসিকভাৱে আমাৰ লগত 6টা PIP বুলি কয়, মানে প্ৰি ইনষ্টল চাইকলজিকেল মটিভেশ্যনেল নিড আমাৰ লগত ইনষ্টল হৈ থাকে। মানে আমাৰ মানসিক মগজুত সোমাই থাকে। মানে ধৰি লওক মোবাইল এটাত কিছুমান এনেকুৱা ধৰণৰ এপছ থাকে যিবিলাক আপুনি ব্যৱহাৰো নকৰে, কিন্তু সেইবিলাক আপুনি মোবাইলটোৰ পৰা ডিলিট কৰি দিবও নোৱাৰে, কাৰণ মোবাইলটোৰ পৰা ডিলিট কৰি দিলে গোটেই বস্তুটোৱে বেয়া হৈ যাব, ছিষ্টেমটোৱে উৰি যাব। ঠিক তেনেকৈ আমাৰ লগতো 6টা PIP আমাৰ লগত ইনষ্টল হৈ থাকে। সেই 6টা PIP হৈছে, আৰু সেই 6টাৰ ভিতৰত যোনটো বেছি ডমিনেট হৈ থাকে, মানে আমাৰ লগত যোনটোৰ প্ৰভাৱ আমাৰ ওপৰত বেছিকে থাকে, সেইমতেই আমি আমাৰ জীৱনটোত তেনেধৰণেই কামবিলাক কৰি যাওঁ। সেই 6টা প্ৰি ইনষ্টল চাইকলজি হৈছে, ফাৰ্ষ্টটো হৈছে চাৰ্টেনিটি। চাৰ্টেনিটি মানে হৈছে নিশ্চয়তা। আমাৰ এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে চাবচোন, যিবিলাক মানুহে যোনবিলাক কামত চিকিউৰিটি থাকে, যোনবিলাক ছেফ, যোনবিলাক কমফৰ্ট, তেনেকুৱা ধৰণৰ কামবিলাক কৰে। এই চাৰ্টেনিটি PIP ডমিনেট থকা মানুহবিলাকে, আৰু তেওঁলোকে কি হয়, যোনবিলাক কামত নিশ্চয়তা থাকে সেইবিলাক কামহে তেওঁলোকে কৰে। তেওঁলোকৰ কাৰণে চৰকাৰী চাকৰি এটা বহুত দৰকাৰ। তেওঁলোকে যদি পইচা জমা কৰে ক'ৰবাত, সেইটো ফিক্স চিকিউৰিটি থকা জেগাতে তেওঁলোকে জমা কৰিব। ঠিক তেওঁলোকে এটা সীমাৰ ভিতৰতহে কিছুমান কাম কৰে। 2 নম্বৰটো হৈছে আনচাৰ্টেনিটি মানে হৈছে অনিশ্চয়তা। এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে চাবচোন, যোনবিলাক মানুহে একেটা জেগাতে কেতিয়াও নাথাকে। তেওঁলোকে সদায় নতুন নতুন কাম কৰিবলৈ বিচাৰে। তেওঁলোকক যদি আপুনি 6-7 মাহৰ মূৰে মূৰে লগ পাই থাকে, তেওঁলোকৰ চাকৰি কৰা জেগাও সলনি হৈ থাকে, তেওঁলোকে চাকৰিটোও সলায়, তেওঁলোকক এটা জেগাত মন নবহে কেতিয়াও। সদায় তেওঁলোকে নতুন কাম কৰি নতুন নতুন বস্তু বিচাৰি থাকে। তেওঁলোকৰ নিচাটো মানে সদায় নতুন নতুন কামত থাকে। আৰু তেওঁলোকে যদি আপুনি পইচা থোৱা, ইনভেষ্ট কৰা, তেনেকুৱা ধৰণৰ কামবিলাক কি হয়, সদায় ৰিস্ক যোনবিলাক কামত নাথাকে সেইবিলাকতহে তেওঁলোকে ইনভেষ্ট কৰে। 3 নম্বৰটো হৈছে ছিগনিফিকেণ্ট। কিছুমান এনেকুৱা ধৰণৰ মানুহ আছে, যিবিলাক মানুহে আনৰ আগত নিজক বেছি কৰি দেখায়। নিজৰ ইমেজটো সদায় আনতকৈ বেছি ডাঙৰ কেনেকৈ কৰোঁ, পাৱাৰফুল কেনেকৈ হৈ থাকোঁ, নিজক কেনেকৈ ফ'কাছ কৰি পপুলাৰ হ'ব বিচাৰোঁ, সেইবিলাক কামত কিছুমান মানুহে তেনেধৰণৰ কিছুমান মানুহ আছে। আৰু সেইবিলাক মানুহৰ সেই ছিগনিফিকেণ্ট যোনটো PIP, সেইটো ডমিনেট হৈ থাকে। 4 নম্বৰটো হৈছে লাভ এণ্ড কানেকশ্যন। কিছুমান এনেকুৱা ধৰণৰ আমাৰ সমাজত মানুহ আছে, যিবিলাকে দিনটোত যদি কাৰোবাৰ লগত কথা নাপাতে, কাৰোবাৰ ওচৰলৈ যদি আড্ডা মাৰিবলৈ নাযায়, কাৰোবাক হাই হেল্লো নকৰে, তেওঁ দিনটো ভালেই নাযায়। আৰু 5 নম্বৰটো হৈছে গ্ৰথ। যিবিলাক এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে, যিবিলাক মানুহে পইচা পাতিক লৈ ইমান গুৰুত্ব নিদিয়ে, তেওঁ কিন্তু জীৱনটোত সদায় উন্নতিটো বিচাৰে নিজৰ। তেওঁ পঢ়া শুনা সদায় কৰিব বিচাৰে। তেওঁ কেতিয়াও এটা জেগাত ৰৈ নাথাকে, তেওঁ সদায় জীৱনৰ উন্নতি সাধনত লাগি থাকে। আৰু 6 নম্বৰটো হৈছে কণ্ট্ৰিবিউশ্যন। কিছুমান এনেকুৱা ধৰণৰ মানুহ আছে, ডাঙৰ ডাঙৰ মানুহ বা সৰু মানুহ, নিজৰ হাতত পইচা নাথাকিলেও আনক সহায় কৰি ভাল পায়, আনক সহায় কৰে, কণ্ট্ৰিবিউট কৰে, ক'ৰবাত কিবা এটা সমাজৰ কামত তেওঁ কণ্ট্ৰিবিউট কৰে। এই 6টা PIP আমাৰ লগত থাকে, আৰু 6টাৰ ভিতৰত যোনটো বেছি ডমিনেট হৈ থাকে, আমি সেইটো ধৰণেই আমাৰ জীৱনত আমি কামবিলাক কৰি যাওঁ। এতিয়া আপোনালোকে যদি ভাবিছে যে এই 6টা কথা যেনিবা গম পাই পেলাইনো কি হ'ব? হয়, আপুনি যেতিয়া গম পাব আপোনাৰ জীৱনৰ এগৰাকী স্বামীয়ে যেতিয়া পত্নীগৰাকীৰ কোনটো PIP বেছি ডমিনেট হৈ আছে, সেইটো কথা যদি গম পায়, তেতিয়া আপুনি ভাবকচোন, সেই স্বামীজনে পত্নীগৰাকীৰ বিচৰা মতেই কামবিলাক কৰিব পাৰিব, আৰু তেওঁক সেইটো কামত সহায় কৰিব পাৰিব।
যদি পত্নীগৰাকীৰ চাৰ্টেনিটি হয় PIP আৰু তেতিয়া সেই স্বামীজনে যদি গম পায় তেতিয়া তেওঁ এই নিশ্চয়তা থকা কামবিলাক কৰাত সেই স্বামীজনে সহায় কৰিব পাৰিব আৰু তেতিয়া তেওঁলোকৰ জীৱনটোত কেতিয়াও খেলি মেলি নালাগিব ৰিলেশ্যনশ্বিপতো যদি বয়ফ্ৰেণ্ডে নিজৰ গাৰ্লফ্ৰেণ্ডৰ কোনটো PIP বেছি ডমিনেট হৈ আছে গাৰ্লফ্ৰেণ্ডজনীগৰাকীনো কেনেকুৱা কামবিলাক কৰি ভাল পায় এই কথাটো যদি গম পায় তেওঁলোকৰ বাৰু কেতিয়াবা ব্ৰেকআপ হ'বনে কেতিয়াও নহয় গতিকে আমি যদি পাৰোঁ আপুনিও যদি পাৰে আপোনাৰ কোনটো PIP বেছি ডমিনেট হৈ আছে জানিবলৈ বিচাৰিব যদি বিচাৰে তেতিয়া আপুনি কোনোবা এজন সাইকলজিষ্টৰ ওচৰত যাব পাৰে নহলে NLP কোনোবা এজন ট্ৰেইনাৰৰ ওচৰত গৈও আপুনি এইটো আপোনাৰ PIPটো চেক কৰি ল'ব পাৰে আৰু এইটো চেক কৰাটো আজিৰ যুগত বহুত প্ৰয়োজনীয় কাৰণ আজিকালি যিমান ডিভোৰ্স হৈছে তাৰ মেইন কাৰণো ই এটা যদি আপুনি ইজনে সিজনৰ PIP অফিচত কাম কৰা এমপ্লয়ীসকলেও যদি PIPৰ কথা ডমিনেট হৈ থকা PIPটোৰ কথা অফিচটোৰ মালিকজনে গম পায় সেই মালিকজনেও সেই এমপ্লয়ীসকলক সেই তেনেকুৱা ধৰণেই কামবিলাক কৰাত সহায় কৰিব পাৰিব গতিকে আপুনি আপোনাৰ যোনটো PIP ডমিনেট হৈ আছে সেইটো যদি পাৰে জানিবলৈ চেষ্টা কৰিব চাব আপোনাৰ জীৱনটো সুন্দৰ হৈ আগবাঢ়িবলৈ আৰম্ভ কৰিছে ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ